Hebla, tuh lagi tulisan nih kan aku ya? Hebla, তোক মই আজি কিতাপৰ প্ৰশ্ন নুসুধো তোক মই আজি সুধিম সাধাৰণ জ্ঞান তোৰ কিমান সাধাৰণ জ্ঞান আছে মই তোক আজি সুধিম তই কৈ যাবি এটা তাৰপৰা মই তোক সুধি যাম দেচোন হেবলা তই কওঁ যে সূৰ্য কোনফালে উদয় হয় আৰু কোনফালে মাজ যায় উত্তৰটো ঠিক দিছা তই জানা কৰ চলি সেইকাৰণে তই উত্তৰটো ভাল দিছা তই ক' পাঁচটা বাকলি থকা মাছৰ নাম প্ৰশ্নৰ উত্তৰ শুনি ভেবলা মোৰ মাথাৰ কাম নকৰা হৈ গৈছে মই এখন তামোল খবৰ এইবাৰ কওঁ পাঁচটা চৰাইৰ নাম এবাৰ ভেবলা তই কওঁ ঋতুকেইটাৰ নাম কচোন কওঁ লাষ্ট প্ৰশ্ন এইটো ঋতুকেইটাৰ নাম কত তই যদি ভেবলা এনেকৈ পঢ়ি থকা নহয় তই মেট্ৰিকত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবি সেইটো 100% গেৰেণ্টি মোৰ ফালৰ পৰা বাকী তই কি কৰা সেইটো গম নাপাওঁ ভেবলা মই আজিৰ কাৰণে মই যাওঁ হা কালি পৰহি